হয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আজি সকলোৱে আপোনাক প্ৰণাম কৰিছোঁ, আপোনাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আপুনি যেন জন্নতত সদায় চিৰশান্তিত থাকে। আজি আমাৰ এজন এজনকৈ আমাৰ যেনেকৈ অসমৰ ভাৰতবৰ্ষৰ ৰত্ন হেৰাই গৈছে, কিছুদিন পূৰ্বে আমি আজি অসম তথা ভাৰতবৰ্ষই এনে এগৰাকী শিল্পী হেৰুৱাইছোঁ, এনে এগৰাকী মানুহ হেৰুৱাইছোঁ। বিশেষকৈ আমাৰ অসমখনে আমি তেখেতক লৈ পেলাই গৌৰৱ কৰিছোঁ। আমি অসমখনে তেখেতক লৈ পেলাই আমাৰ দবদবাই আছিলোঁ। কেৱল অসমতে নহয়, ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বতে আমি জুবিন গাৰ্গৰ কথা কৈ জুবিন গাৰ্গে আমাক সমগ্ৰ বিশ্বতে অসমখনক চিনাকি কৰাই দিছে। তেনে এজন ব্যক্তি আজি আমাৰ পৰা মাজৰ পৰা হেৰাই গ'ল। অনন্ত আকাশৰ এটি ধ্ৰুৱ তৰা আজি সৰি পৰিলে। আজি আমি ৰূপাই মছজিদ কমিটিয়ে তেখেতৰ এই বিদায়ক্ষণত আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ৰূপাই মছজিদ কমিটি তথা ইয়াত উপস্থিত সকলো ৰাইজে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, আল্লাহৰ ওচৰত দোৱা কৰিম, যাতে তেখেতৰ ৰুহ আৰু তেখেতৰ আত্মা য'তে থাকে শান্তিৰে থাকক, তেখেতৰ বিদেহ আত্মা যাতে শান্তিত থাকক। আৰু ইয়াৰ পৰাই আমি তেখেতৰ পৰিয়ালবৰ্গলৈ আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলক যাতে ধৈৰ্য দিয়ে, ভগৱানে আল্লাহ যাতে তেখেতসকলক ধৈৰ্য দিয়ে, তেখেতসকলে যাতে এই সময়ত যাতে তেখেতসকলে ধৈৰ্যৰে তেওঁলোকৰ জীৱনটো অতিবাহিত কৰিব পাৰে, তাৰ বাবে আমি দোৱা আৰু প্ৰাৰ্থনা কৰিম। এইবুলি কৈছে। ঠিক সেইফালৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে মানে আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে। আৰু ইয়াত কোনো মানুহৰ, কোনো ব্যক্তিৰ কোনো ধৰণৰ অসৎ মনোভাৱ বা অন্য ধৰণৰ কিবা অনুভৱ ৰাখি তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা নাই। এখন পৰম নিৰ্মল হৃদয়েৰে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুক লৈ যি দুই চাৰিটা কথা এতিয়া মানুহৰ মনত নিশ্চয় আমার যে এই বন্দিগছি আজি প্রজ্বলন করা হল, এই বন্দিগছি আমার 10টা দিন জ্বলি থাকিব একেৰাহে। প্ৰাকৃতিকভাৱে যদি নুনুমাই আমি এই বন্দিগছি আমি জ্বলাই থোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ উদ্যোক্তাসকলেও কৈছে। আৰু ইয়াৰ লগে লগে আমি 10 দিনত তেখেতৰ যিটো আদ্যশ্ৰাদ্ধ হ'ব, সেই দিনটোত আমি ইয়াত হয়তো দিহানাম নহ'লে নাগাৰা নাম আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ কিবা আপত্তি আছে নেকি? যদি আপত্তি নাই, উপস্থিত ৰাইজসকলে এটা হাত চাপৰি মাৰিলে আমি ভাল পাম। ধন্যবাদ। আপোনালোকে সহযোগ কৰিব। আপোনালোকৰ উপস্থিতি এই মহান ব্যক্তিগৰাকী আত্মাই নিশ্চয় শান্তি পাব। আৰু তেখেতক আমি এনেদৰেই আমাৰ মাজত জীয়াই ৰাখিব লাগিব। ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
মিছ ইউ জুবিন দা নিজানৰ গানবোৰ শেষ